নমস্কাৰ মিক্স মছলা কিচেনলৈ আপোনালোকক পুনৰবাৰৰ বাবে স্বাগতম জনাইছোঁ। মই আজি আপোনালোকলৈ লৈ আহিছোঁ চুজিৰ চিৰাৰ এটি ৰেচিপি। মই ইয়াত এবাটি চুজি লৈছোঁ, অৰ্থাৎ ই প্ৰায় 200 গ্ৰাম মান চুজি। মই ইয়াক অকণমান ডাঙৰ সাইজৰ চুজি লৈছোঁ। ই একেবাৰে সৰু সৰু নহয়, ই অকণমান ডাঙৰ সাইজৰ। আহক এতিয়া আমি ৰেচিপিটি তৈয়াৰ কৰোঁ। এতিয়া মই এখন পেন লৈছোঁ, তাৰপিছত মই চুজিখিনি এড কৰি দিছোঁ। গেছৰ মিডিয়াম টু ল' ফ্লেমত আমি ইয়াক অকণমান ৰঙচুৱা বৰণ পৰালৈকে ভালদৰে এনেদৰে সলাই সলাই ভাজি ল'ম। আপোনালোকে ইয়াক নভজাকৈও চুজিৰ চিৰাখিনি বনাব পাৰে, কিন্তু নভজাকৈ যদি বনোৱা হয় তেতিয়া অকণমান এটা আঠা ভাৱটো থাকি যায়, ই খাবলৈ সোৱাদযুক্ত নহয়। এনেদৰে যদি চুজিখিনি ভালদৰে ভাজি লোৱা যায় তেতিয়াহ'লে ইয়াৰ আঠা ভাৱটো নাথাকে, ই আৰু খাবলৈও বেছি ভাল হৈ উঠে। এনেদৰে চুজিখিনি ভজাৰ 6-7 মিনিটমান হৈছে। মই ইয়াক ভালদৰে ৰঙচুৱা বৰণ পৰালৈকে ভাজি লৈছোঁ। এতিয়া ই প্ৰায় ভজা হৈ গৈছে। এতিয়া মই ইয়াক চিৰা বনাম। মই চুজিখিনি অন্য এটা পাত্ৰলৈ ট্ৰান্সফাৰ কৰি লৈছোঁ। তাৰপিছত মই একেখন কেৰাহীতে প্ৰথমতে ইয়াত এড কৰি দিছোঁ কেইচামুচমান ঘিউ। আমাৰ ঘিউখিনি অলপমান গৰম হোৱাৰ পিছত মই ইয়াত এড কৰি দিছোঁ ড্ৰাই ফ্ৰুট। মই ড্ৰাই ফ্ৰুটতে খালি কাজুহে ব্যৱহাৰ কৰিছোঁ, আপোনালোকে যিকোনো ধৰণৰ ড্ৰাই ফ্ৰুট ব্যৱহাৰ কৰিব পাৰে। ইয়াক আমি অকণমান সময়ৰ বাবে প্ৰথমতে ভাজি ল'ম। এতিয়া আমাৰ ড্ৰাই ফ্ৰুট কেইটা ভাজা হৈ গৈছে। তাৰপিছত মই ইয়াত এড কৰি দিম হিচাপ অনুযায়ী পানী। মই 2 কাপ পানী এড কৰি দিছোঁ। তাৰপিছত মই লৈছোঁ ইয়াত এবাটি গুড়। মই গুড়খিনিও ইয়াত এড কৰি দিছোঁ। আপোনালোকে গুড়ৰ সলনি চেনিৰো ব্যৱহাৰ কৰিব পাৰে, কিন্তু গুড়েৰে যদি ইয়াক বনোৱা যায় চিৰাখিনি খাবলৈ বেছি সোৱাদ লগা হয়। তাৰপিছত মই ফ্লেভাৰৰ বাবে ইয়াত এড কৰি দিছোঁ 3টা ইলাইচিৰ গুটি। তাৰপিছত মই ইয়াত এড কৰি দিছোঁ 3টা লং। লং আৰু ইলাইচি দিলে ইয়াৰ ফ্লেভাৰটো বেছি ভাল লাগিব। তাৰপিছত মই ইয়াত এড কৰি দিছোঁ এচিকুট ফুড কালাৰ। আপোনালোকে যিকোনো ধৰণৰ কালাৰ ব্যৱহাৰ কৰিব পাৰে। এতিয়া আমি ইয়াক উতলি অহালৈকে এনেদৰে এৰি দিম। এতিয়া আমাৰ চিৰাৰ পানীখিনি উতলিব ধৰিছে। মই ইয়াত এড কৰা গুড়খিনি গোটেইখিনি ভালদৰে পানীৰ লগত মিহলি হৈ গৈছে। মই গেছৰ ফ্লেমটো জোৰ ৰাখিছিলোঁ, মই এতিয়া ইয়াক ল' কৰি দিছোঁ। তাৰপিছত মই এতিয়া ইয়াত এড কৰি দিছোঁ ভাজি থোৱা চুজিখিনি। আমি ইয়াক অলপ অলপকৈ এড কৰিম। ইয়াক অলপ অলপকৈ লৰাই লৰাই এড নকৰিলে ই তলৰ পৰা লদা লদা হৈ আহিব। মই গোটেইখিনি চুজি ইয়াত এড কৰি দিছোঁ। ইয়াক মই ভালদৰে মিহলি কৰি লৈছোঁ। তাৰপিছত মই এতিয়া এখন ঢাকনি লগাই গেছৰ ল' ফ্লেমত ইয়াক অলপ সময়ৰ বাবে এনেদৰে এৰি দিছোঁ। দুই মিনিটমান এনেদৰে এৰি দিয়াৰ পিছত আহকচোন আমি চিৰাখিনি পৰীক্ষা কৰি চাওঁ।
এয়া চাওক আমাৰ চিৰাখিনি এতিয়াও ভালদৰে সিজা নাই। ইয়াক আলু অলপ সময়ৰ বাবে সিজাবৰ প্ৰয়োজন। এতিয়া মই ইয়াত ওপৰৰ পৰা এড কৰি দিছোঁ অকণমান নাৰিকল ৰুকি লোৱা। মই ইয়াত কেঁচা নাৰিকল ৰুকি লৈছিলোঁ, এইখিনিও মই ইয়াত মিহলি কৰি দিছোঁ। মিহলি কৰি দিয়াৰ পিছত মই পুনৰ ইয়াক এনেদৰে ভালদৰে গা ফুকৰ বাবে ঢাকনি লগাই আকৌ এৰি দিছোঁ। কমচে কম মই 5 মিনিটৰ বাবে চুজিখিনি এনেদৰে গাপ দি দিছিলোঁ। আহকচোন এতিয়া আমি চুজিৰ চিৰাখিনি চাওঁ। এয়া চাওক আমাৰ চুজিৰ চিৰা প্ৰায় তৈয়াৰ হৈ গৈছে, খাবৰ বাবে একদম উপযুক্ত হৈ গৈছে। এতিয়া মই ইয়াক সাৰ্ভ কৰি দিছোঁ। এয়া চাওক আমাৰ চুজিৰ চিৰাখিনি কিমান সুন্দৰকৈ তৈয়াৰ হৈ গৈছে। একেবাৰে ভিতৰৰ ফালৰ পৰা ফুলি ফুলি উঠিছে। ইয়াত পানীৰ পৰিমাণ অকণো কম বেছি হোৱা নাই। পানীৰ পৰিমাণ যদি বেছি হয় ই অকণমান ঢিলা হয়, তেতিয়া খাবলৈ ভাল নালাগে। এনেদৰে যদি ই অকণমান টান হৈ ফুলি ফুলি ভালদৰে হৈ উঠে তেতিয়াহ'লে ইয়াৰ সোৱাদ খুব ভাল লগা হয়। ইয়াত তৈয়াৰ হৈ গ'ল। মই যিটো বাতিৰে একাপ চুজি দিছিলোঁ, এইটো বাতিৰে মই ইয়াত 3 কাপ পানী এড কৰিছিলোঁ। গতিকে ইয়াৰ পানী অকণমানো কম বেছি হোৱা নাই। আপোনালোকে যিটো বাতিৰে চুজি ল'ব সেই একেটা বাতিৰে অথবা একেটা পাত্ৰৰে 3 বাৰ পানী এড কৰি দিব। তেতিয়াহ'লে আমাৰ চুজিখিনি একদম পাৰফেক্ট হৈ তৈয়াৰ হৈ যাব। আজিলৈ ইমানেই। আপোনালোকে চুজি চিৰা গৰমে গৰমে পৰিৱেশন কৰক। যোৱাৰ আগতে মোৰ চেনেলটি ছাবস্ক্ৰাইব, শ্বেয়াৰ আৰু লাইক কৰি দিবলৈ নাপাহৰিব। পুনৰবাৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আহোঁ। নমস্কাৰ।